এইফালে কেৰাহীখন গৰম হৈ গৈছে। মই এতিয়া দি দিছোঁ তেল 10-15 ফুটামান নহৰু দিছোঁ গোটা গোটা আৰু এতিয়া 4-5 মিনিট হৈ গৈছে। আপুনি চাওঁ আৰু মাংস হৈ গৈছে আমাৰ। ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? নিশ্চয় আপোনালোক সকলো ভালে কুশলে আছে, মোৰো ভাল। আৰু ভিডিঅ'টো অকণমান সোনকালে পৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছিলোঁ, কিন্তু কাম চাম কৰি থাকোঁতে কাপোৰ চাপোৰ বহুত ধুলোঁ আজি কাপোৰ, আৰু সেইটো কাৰণে অকণমান দেৰি হ'ল ভিডিঅ'টো ষ্টাৰ্ট কৰা। আৰু এতিয়া বোলো ষ্টাৰ্ট কৰি দিওঁ, আৰু নহ'লে আৰু বেছি দেৰি হৈ থাকিব বুলি ভাবিছোঁ, আৰু সেইকাৰণে ষ্টাৰ্ট কৰোঁ বুলি আহি গ'লোঁ। আৰু আজি আপোনালোকৰ লগত মই মুৰ্গীৰ মাংস পদ আৰু লিভাৰ ৰেচিপি এটা শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, তেতিয়াহ'লে গম পাব হয়তো আপোনালোকে বনাই খাইছে। আৰু মই আজি অকণমান বেলেগকৈ বনাম বুলি ভাবিছিলোঁ, উইদাউট মছলা, মানে অকল আদা নহৰুৱে ব্যৱহাৰ কৰিম, বাকী মছলা একো ব্যৱহাৰ নকৰোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব, ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি মোৰ চেনেললৈ নতুনকৈ কোনোবা আহিছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, আৰু মই ভিডিঅ' দিয়াৰ লগে লগে নটিফিকেশ্যন পাব আৰু চাব পাৰিব। তেতিয়াহ'লে বলক পাকঘৰতে লগ পাম। এইফালে কেৰাহীখন গৰম হৈ গৈছে। মই এতিয়া দি দিছোঁ তেল। এইফালে তেল গৰম হৈ গ'ল। মই এতিয়া দি দিছোঁ কেইটামান গোটা জিৰা আৰু 2টা শুকান জলকীয়া আৰু 1 তেজপাত ফালি দিছোঁ, আৰু এডোখৰ দালচেনি আৰু 2টা ইলাচি দি দিছোঁ। অকণমান পানী আছিলে, সেইটো কাৰণে অকণমান সিজি গৈছে, প্লেটখনত পানী আছিলে। আৰু এইখিনি অকণমান গৰম হ'বলৈ দিম। গৰম হৈ গৈছে, আৰু মই এতিয়া দি দিছোঁ সৰু সৰুকৈ কাটি থোৱা পিঁয়াজ দিছোঁ, আৰু ফালি দিছোঁ 3-4টামান জলকীয়া, কেঁচা জলকীয়া দিছোঁ। আৰু এতিয়া পিঁয়াজখিনি দি দিছোঁ, আৰু এডোখৰমান বিলাহী গৈছে লগতে কাটি থৈছিলোঁ যে, সেইটো কাৰণে পিঁয়াজখিনি দিয়াৰ পাছত মই এনেকৈ ভালদৰে লৰাই দিছোঁ। অকণমান ৰঙচুৱা হৈছে, আৰু এতিয়া মই দি দিম বিলাহী। এইখিনি 2টা বিলাহী হয়, সৰু সৰুকৈ কাটি লৈছোঁ। 10-15 ফুটামান নহৰু দিছোঁ গোটা গোটা, আৰু মই পিচি দিয়া নাই নহৰুখিনি, আৰু একেবাৰে মই স্কিমত ৰাখিছোঁ। এতিয়া অকণমান স্কিমটো বঢ়াই দিছোঁ, নহ'লে একেবাৰে জ্বলি যাব ন, সেইটো কাৰণে স্কিমত ৰাখিছিলোঁ। আৰু এতিয়া মই ভালকৈ লৰাই দিছোঁ। নিমখ হালধি একো দিয়া নাই, অকণমান পাছত দিম। এইখিনি অকণমান হৈ লওঁ। মই এতিয়া 4-5 মিনিটমানৰ কাৰণে এনেকৈ ঢাকি দিছোঁ, আৰু এতিয়া 4-5 মিনিট হৈ গৈছে। ভালকৈ লৰাই দিছোঁ। আকৌ একো মছলা ব্যৱহাৰ কৰা নাই, আপোনালোকে দেখিছে। আৰু সৰু ল'ৰা ছোৱালীও খাব পাৰিব, গতিকেলৈ সেইটো কাৰণে মই এনেকৈ বনাইছোঁ। জলকীয়া কম বেছি পৰিমাণে দিব, আৰু যদি কমকৈ দিয়ে তেতিয়াহ'লে কমকৈ দিব। বেলেগ মছলা একো ব্যৱহাৰ নকৰোঁ, জাষ্ট অকণমান আদা দিম, আৰু বাকী মছলা একো ব্যৱহাৰ নকৰোঁ। আৰু যিহেতু আমি মছলা দি পিনি প্ৰায় মাছ মাংসত মছলা দি খায়ে থাকোঁ, গতিকেলৈ আজি ভাবিছোঁ মছলা নিদিয়াকৈ খাওঁ। মই আগতে খাইছোঁ, কিন্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰা নাই। ভাবিছোঁ আজি আপোনালোকৰ লগত মই খাই যিহেতু ভাল পালোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। আৰু সকলোৱে খাব পাৰিব, সৰু ল'ৰা ছোৱালী হওক বা বয়সস্থ মানুহ, কথা নাই, মানে গা বেয়া হৈ থকা মানুহো খাব পাৰিব। যোনবিলাক মানুহে মছলা নাখায় বা প্ৰব্লেম হয় মছলা খালে, সেইবিলাক মানুহো খাব পাৰিব। আৰু আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন, খাবলৈ খুব ভাল লাগিব। আৰু এইখিনি হৈ গৈছে, আৰু মই এতিয়া দি দিম পদ আৰু লিভাৰখিনি দি দিম। এইখিনি ভালকৈ মই ধুই থৈ দিছোঁ, প্ৰায় আধা কিলোমান হ'ব, কম হ'ব চাগে আধা কিলোতকৈ, মই গম নাপাওঁ। আৰু এনেই আন্দাজতহে কৈছোঁ। আৰু এইখিনি ধুনীয়াকৈ মই 4-5 বাৰমান ধুলোঁ, আৰু এতিয়া মই দি দিছোঁ। দিয়াৰ পাছত মই এতিয়া ভালকৈ লৰাই দিম। অকণমান লাহেকৈ লৰাব লগা হৈছে, যিহেতু এখন হাতে মই ভিডিঅ' কৰি থাকিব লগা হৈছে, আৰু এখন হাতে লৰাই থাকিব লগা হৈছে, গতিকেলৈ সেইটো কাৰণে আপোনালোকে যাতকৈ মোক বেয়া নাপাব দেই, দুখ নধৰিব। আৰু মানে যাতকৈ নহয়, আৰু দুখ নধৰিব। আৰু এয়া ভালকৈ মই লৰাই দিছোঁ, যিমানটো পাৰোঁ লৰাই দিছোঁ। আৰু এখন হাতে আৰু জানেই আৰু ন কিমান প্ৰব্লেম হয়। আৰু এতিয়া মই নিমখ হালধি যিহেতু দিয়া নাছিলোঁ, এতিয়া নিমখ হালধি দি দিম। মই লিভাৰটো গোটা গোটাকৈ দিছোঁ, লিভাৰ যে এইবিলাক যে গোটা গোটাকৈ দিছোঁ, এনেও ভাগি যাব। আৰু পদটো সিজোতেহে অকণমান টাইম লাগিব, আৰু বাকী লিভাৰটো সোনকালেই সিজিব, কোমল হয় যিহেতু, চফ্ট হয়। আৰু সেইটো কাৰণে মই মানে কাটি দিয়া নাই। আৰু পিচটোহে এনেকৈ ৰাখিছোঁ, পদটো পিচটো এনেকৈ ৰাখিছোঁ, মানে এটা পদ 2টা ভাজ, মানে 2 পিচ কৰি দিছোঁ। আৰু অকণমান সময় এতিয়া ঢাকি দিম, তাৰপাছতহে মই নিমখ হালধি দিম। এতিয়া এনেকৈ হৈ থাকক। এতিয়া মই 5 মিনিটমানৰ কাৰণে এনেকৈ থৈ দিম। এতিয়া খুলি পিনি চাওঁ, নহ'লে লাগি ধৰিব পাৰে। আৰু মাজে মাজে আপোনালোকে এনেকৈ লৰাই থাকিব, চাই থাকিব, নহ'লে তলত লাগি ধৰিব। আৰু লাগি ধৰা নাই বাৰু, অকণমান সময় পাছে চাই আছোঁ, যিকাৰণে লাগি ধৰা নাই। আপোনালোকে যদি বেছিকৈ গ্ৰেভি কৰিব বিচাৰে, তেতিয়াহ'লে পিঁয়াজ আৰু বিলাহীটো অকণমান বেছিকৈ দি দিব। এতিয়া মই নিমখ হালধি দি দিম, হালধি দি দিছোঁ। হালধি দিয়াৰ পাছত ভালকৈ এনেকৈ লৰাই দিছোঁ। মই এতিয়া দি দিম নিমখ যিহেতু দিয়া নাছিলোঁ। আৰু এটা কথা, আপোনালোকে মাংসখিনি যেতিয়া ধুব, মাংসখিনি নিমখ দি পিনি ধুব হা। আৰু এইখিনি ভালকৈ লৰাই দিওঁ। আৰু নিমখখিনি দিয়াৰ পিছত মই এনেকৈ ভালকৈ লৰাই দিলোঁ। দেখিলে আপোনালোকে তেল লৈছিলোঁ, আদাখিনি এতিয়া দি দিছোঁ। আৰু এনেকৈ থাকক এতিয়া। আৰু 5 মিনিটৰ পাছত খুলি চাম, নহ'লে লাগি ধৰিব পাৰে। আৰু এতিয়া 5 মিনিট হৈ গৈছে, খুলি পিনি চাওঁ। আৰু এতিয়া ভালকৈ লৰাই দিওঁ। আদাখিনি যিহেতু লৰাই দিয়া নাছিলোঁ, এতিয়া লৰাই দিছোঁ।
আৰু গোন্ধটো যে বহুত ধুনীয়া আহিছে। আৰু এইখিনি এতিয়া মই ঢাকন দি থৈ দিওঁ, পানী চানী একো ব্যৱহাৰ নকৰোঁ, গাপতে সিজি থাকিব। এতিয়া খুলি পিনি চাওঁ আৰু মাংস প্ৰায় হ'বলৈ হৈছে আৰু কমকৈও মানে 40-45 মিনিটমান বনোৱা হৈ গৈছে। গোন্ধটো বহুত ধুনীয়া আহিছে আৰু কালাৰটোও বহুত ধুনীয়া আহিছে। চাওকচোন, একদম হাঁহ মাংসৰ নিচিনা লাগিছে দেখিবলৈ। আৰু 2 মিনিটমান থাকক, তাৰপাছত নমাই দিম আৰু দেখিবলৈ কেনেকুৱা লাগিছে ক'ব দেই। চাওক একদম তেল তেল হৈ আছে, খাবলৈ কি টেষ্টি লাগিব। আপোনালোকে সঁচাকৈ এবাৰ ট্ৰাই কৰি চাবচোন দেই, খাবলৈ সঁচাকৈ বিৰাটেই টেষ্টি লাগিব আৰু খাবলৈ বিৰাট টেষ্ট লাগে, সঁচাকৈ বহুত ভাল লাগে। আৰু আপোনালোকে এবাৰ ট্ৰাই কৰি চাব যদি ট্ৰাই কৰা নাই। আৰু অকণমান এনেকৈ থাকক, 2 মিনিটমান এনেকৈ ৰাখি থৈ দিম, তাৰপাছত আৰু অফ কৰি দিম আৰু এতিয়া এয়া চাওক, এয়া মাংস হৈ গৈছে আমাৰ খাবলৈ। একেবাৰে মই এতিয়া গেছটো অফ কৰি দিম। গেছটো অফ কৰি দিলোঁ আৰু আপোনালোকক টেষ্ট কৰি দেখাইছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে কমেণ্ট কৰিব দেই, আৰু এনেকৈ বনাই খাইছে যদি কমেণ্ট কৰিব। এতিয়া মানে খাই পিনি আপোনালোকক কৈ আছোঁ কেনেকুৱা লাগিছে খাবলৈ। খাবলৈতো খুব ভাল হ'ব, মই জানোৱেই 100% চিয়'ৰ খাবলৈ ভাল হ'ব। খালি গৰম হৈ আছে যে, সেইটো কাৰণেহে মোৰ মুখে পানী পৰি আছে, খাওঁ খাওঁ লাগি আছে। চাওক গৰম, গোন্ধটো বহুত ধুনীয়া আহিছে, হাঁহ মাংস নিচিনা লাগিছে সঁচাকৈ। আৰু আপোনালোকক টেষ্ট কৰি দেখালোৱে কেনেকুৱা লাগিলে, খাবলৈ খুব টেষ্টি লাগিছে। আৰু মই আগতে এবাৰ খাইছোঁ বুলি আপোনালোকক কৈছোঁৱেই, আৰু এতিয়াও খাবলৈ খুব ভাল লাগিছে। একদম হাঁহ মাংস খোৱা নিচিনা লাগিছে সঁচাকৈ, বহুত তেল হৈছে খাবলৈ আৰু ভাল লাগিছে। আৰু আপোনালোকে যদি বনাই খোৱা নাই তেতিয়াহ'লে এবাৰ ট্ৰাই কৰিব পাৰে, আৰু সৰু ল'ৰা ছোৱালীকো বনাই খুৱাব পাৰে, আৰু মছলা নোখোৱা মানুহেও খাব পাৰে। একো মছলা ব্যৱহাৰ কৰা নাই, আপোনালোকে দেখিছে মানে খুব সহজতে বনাই খাব পাৰিব। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আজিলৈ আহিছোঁ, নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম, বাই বাই।